হয়, মই বিগত 2016 চনৰ পৰাই মই SC ষ্টুডেণ্ট ইউনিয়নৰ লগত একেলগে কাম কৰি আছোঁ। লগতে মই SC ষ্টুডেণ্ট ইউনিয়নৰ সাধাৰণ সম্পাদকৰ দায়িত্বত পালন কৰি আছিলোঁ। আৰু যোৱা 12 তাৰিখে মই ছাত্ৰ সংগঠনৰ পৰা অব্যাহতি ল'লোঁ। আৰু লোৱাৰ এটাই কাৰণ, মই নিজৰ জাতিৰ লগতে মই সকলো ৰাইজৰ হকে কাম কৰিবলৈ বিচাৰি আছোঁ। আৰু মই TMCত যোগদান কৰিলোঁ ইতিমধ্যে। আৰু মোৰ জইনিং কাৰ্যসূচীখন গুৱাহাটী আমাৰ যিটো অসম ৰাজ্যিক TMC যিটো কাৰ্যালয়, তাতে আমাৰ অসমৰ ৱেষ্ট বেংগলৰ পৰা নমিনেটেড আমাৰ যি MP ডাঙৰণী বাইদেউ, যিটো আমাৰ সুস্মিতা দেৱ বাইদেউ ডাঙৰণী আছিল, তাত তেখেতৰ যোগেদি মোৰ জইনিংখন হ'ল। আৰু মই TMCত জইনিং কৰাৰ এটাই উদ্দেশ্য যে মই দেখিলোঁ বহুতো মানে দল আছে, তো প্ৰতিটো দলৰ নীতি আদৰ্শ মই লক্ষ্য কৰিলোঁ। আৰু যি আমাৰ লগত লাগি থকা যি ৰাজ্য পশ্চিমবংগ, সেই ৰাজ্যত মানে কি সকলো জাতি ধৰ্মাৱলম্বী লোকক একেলগত লৈ যিটো আগুৱাই যোৱাৰ একটা প্ৰচেষ্টা, সেই প্ৰচেষ্টাখিনি সেই TMCত মই দেখিবলৈ পালোঁ। আৰু তাতে কোনো জাতিৰ ভেদাভেদ বা কোনো জাতিৰ ধৰ্মৰ ভেদাভেদ তাত নাই। আৰু সকলোকে লৈ এটা ভাল এটা সমন্বয়েৰে সেই দলখন আগুৱাই আছে। আৰু তাৰ আদৰ্শখন ভাল পাই মই সেই TMCত যোগদান কৰিলোঁ। যোগদান কৰিছে এতিয়া মানে কি ভাবিছে? BTC ইলেকশ্যন আহি আছে, তাতে কিবা ভাবিছে নেকি? হয়, নিশ্চয়। মই আগন্তুক যিটো BTC পৰিষদীয় নিৰ্বাচন, সেই নিৰ্বাচনত আমাৰ 7 নং ফকীৰাগ্ৰাম সমষ্টিৰ পৰা মই প্ৰত্যাশী প্ৰাৰ্থী আৰু দলই মোক এই 7 নং ফকীৰাগ্ৰাম সমষ্টিত মোৰ প্ৰাৰ্থীত্ব প্ৰদান কৰিব বুলি মই দলৰ ওপৰত এটা মোৰ নিজৰ আস্থা আছে। হয়, মই অহাৰ উদ্দেশ্য এটাই, সকলো জাতি ধৰ্ম স্বাৱলম্বী লোকক একেলগত লৈ মই কাম কৰাৰ মোৰ উদ্দেশ্য। আৰু আমি যিটো ভেদাভেদ, যিটো আমাৰ ইতিমধ্যে যিটো আমাৰ মাজত বিভিন্ন দলে যিটো জাতিৰ মাজত যিটো ভেদভাৱ আনি আছে, আৰু এইটো মই কেতিয়াও প্ৰশ্ৰয় নিদিওঁ। আৰু এই যিহেতু TMCত এইখিনি এই জাতিৰ ভেদভাৱটো নাই, সেইকাৰণে মই TMCৰ যোগেদি ইয়াতে যিটো ভেদভাৱ যিটো আছে, সেই ভেদভাৱটো মই দূৰ কৰিবলৈ চেষ্টা কৰিম। আৰু সকলো ৰাইজৰ লগত লৈ সঁহাৰি যদি থাকে, মই নিশ্চয় পাৰিম।